হেল্ল' এভৰিৱান, আজি ৰুমলৈ কোন আহিছে চাওকচোন। এয়া হৈছে পাপা। আজি মোৰ ৰুমলৈ আহিছে পাপা দুদিন থাকিবৰ কাৰণে আৰু লৈ আহিছে এগালমান বজাৰ, ঘৰুৱা শাক পাচলিৰ পৰা আদি কৰি ফল মূল। আৰু যিহেতু ঠাণ্ডা দিন আৰু ঠাণ্ডা যথেষ্ট পৰিছে, মই কিজানি ঠাণ্ডা পাইছোঁ, তাৰ বাবে আৰু দুখন ব্লেংকেটো কিনি আনিছে। কাৰণ ঘৰৰ পৰা মা বা ভণ্টি বা পাপা কোনোবা আহিলেও ঠাণ্ডা দিনত অকণমান অসুবিধা হ'ব বুলি আৰু দুখন লৈ আহিছে। আৰু কিনি আনিছে এইবিলাক ফল মূল, বাদাম মই ভাল পাওঁ কাৰণে ঘৰৰ পৰা কাটি লৈ আহিছে নাৰিকল, আৰু টিফিনত নিবৰ কাৰণে এইবিলাক কিবা কিবি বনাই মেলি লৈ আহিছে। মিঠাই গধূলি চাহ খাবৰ বাবে। আৰু সঁচাকৈ মানে বহুত স্পেচিয়েল লাগে ঘৰৰ পৰা যেতিয়া কোনোবা আহে। হোষ্টেলত থাকোঁতেও তেনেদৰে পাপা যায়। আৰু এয়া মা আৰু ভণ্টিয়ে দি পঠাইছে ইডলি আৰু মালপোৰা। ভাল লাগে আৰু ইভিনিং এয়া দুয়োটাই মিলি চাহকাপ ধুনীয়াকৈ খাই ল'লোঁ। খাই বৈ আমি ভাতত লাগিব। আৰু ইফালে এটা মাছ কিনি লৈ আহিছিলে মোৰ কাৰণে, আৰু মাছটো কাটি বাচি ঘৰৰ পৰা লৈ আহিছে। আৰু অলপমান মাছ মায়ে এনেদৰে ফ্ৰাই কৰি পেলাই টিফিনত দি পঠাইছে, মানে হাফ ফ্ৰাই কৰি। আৰু ইফালে মই বনাই আছোঁ, যিহেতু পাপা আৰু মই দুটা আছোঁ। দুইফালে এনেদৰে অকণমান টেঙা মৰা দি পেলাই মাছৰ জোল বনাইছোঁ। আৰু এইফালে কৰিছোঁ বেঙেনা ফ্ৰাই, আৰু এইফালে অকণমান গাজৰ আলু, মানে সৰু গোটা আলু দিছোঁ সেইটো, আৰু আপোনাৰ মাছ কেইটামান তিয়াই থোৱা আছে তেনেদৰে ভাজি। আৰু সেয়া দুপৰীয়া ভাত হয়, মানে আকৌ দুপৰীয়া যিহেতু টিফিনটো ৰেডি কৰি ল'ব লাগিব। আৰু টিফিনত আজি মই অকণমান এনেদৰে ফ্ৰুইটছে লৈ লৈছোঁ, যিহেতু দুপৰীয়া ভাতটো ধুনীয়াকৈ খাই গৈছোঁৱেই। আৰু এয়া দুপৰীয়া ধুনীয়াকৈ দুয়োটাই ভাতটো খাই মেলি মই এতিয়া যাব লাগিব ডিউটিলৈ। আৰু এয়া মই আহি আছোঁ ডিউটিলৈ। আজিলৈ আহিলোঁ, বাই।